তাইক প্ৰথম দেখিছিলোঁ প্ৰিয়াৰ লগত কলেজৰ পৰা আহি আছিল। প্ৰিয়া যিহেতু আমাৰ ঘৰৰ ওচৰৰে আছিল আৰু মোৰ ভণ্টিৰ দৰে আছিল। আবেলি পৰত মই প্ৰিয়াহঁতৰ ঘৰলৈ গ'লোঁ। অ' জিতেন দা দেখোন, হঠাৎ কি মনত পৰিলে মালে? নাই এইফালে অলপ কাম আছিল আৰু ভাবিলোঁ যাওঁতে এপাক তহঁতৰ ঘৰত সোমায়ে যাম। অ' আচ্ছা, ভালে কৰিলি দে। বহি। পিছে খুৰা খুৰী ক'ত গ'ল? মা দেউতা অলপ ওলাই গৈছে কিবা কামত। আচ্ছা। বাকী খবৰ খাতি কেনে পিছে? ইমান এটা ভাল নহয়, আছোঁ আৰু। কিয়, ব্ৰেকআপ চেকআপ হ'ল নেকি? নাই তেনেকুৱা একো কথা নহয়। তেন্তে শুনো কি কথা? সেইবোৰ বাদ দে না, কথা এটা শুন। আজি যে তোৰ লগত কলেজৰ পৰা ছোৱালী এজনী আহি আছিল, কোনো? ইপিষ্টা কিয়? এনেই সুধিলোঁ আকৌ। কথাটো মানে সেইটো, নহা মানুহ যে হঠাৎ ওলালহি আমাৰ ঘৰত, তাকে ভাবি আছোঁ। এইজনী পিছে কচোন, তাইৰ BF CF আছে জানো? নাই আৰু তাই এনেকুৱা কথা নাভাবেও, বহুত ভাল ছোৱালী হয়। হয় নেকি? মই যাওঁ, বুজিছ, কাম এটা আছে। আকৌ চাহ খাই যাবি? নাই বেলেগ এদিন খাম দে। আহিবি কিন্তু। হ'ব দে। আৰু ৰাতি ইপ্সিতাৰ কথা বহুত মনত পৰি আছিল আৰু ভাবিলোঁ ৰাতিপুৱা তাইক চাবলৈ তাইক কলেজলৈ যাম আৰু শুই থাকিলোঁ। ৰাতিপুৱা মই কলেজলৈ গ'লোঁ। ঐ প্ৰিয়া, শুনচোন। কি চাচোন, সেই ল'ৰাজনে কেনেকৈ মোৰ ফালে চাই আছে। সেইজন জিতেন দা আমাৰ ঘৰৰ ওচৰৰে হয়। ঐ প্ৰিয়া, ছুটি নেকি? ছুটি। তই ইয়াত কি কৰিছ? নাই, অলপ কাম আছিল এইফালে। যাওঁ দেই। যা। আৰু ময়ো গুচি আহিলোঁ। আকৌ ৰাতি তাইৰ কথা বহুত মনত পৰিছিল। আকৌ তাইৰ কথা ভাবি মই শুই থাকিলোঁ। সাগর নীলা গভীর সপোন তোমার দুচকুত। ৰাতিপুৱা হ'ল, তাইক চাবলৈ আকৌ মই কলেজ পালোঁগৈ। গৈ দেখিলোঁ তাই কলেজৰ বাৰাণ্ডাত ৰৈ কাৰোবাৰ সৈতে কথা পাতি আছিল আৰু মই কলেজ ছুটী লৈ তাতে ৰৈ থাকিলোঁ। অৱশেষত ছুটী দিলে, তাই ওলাই আহিল প্ৰিয়াৰ লগত আৰু এইবাৰ প্ৰিয়া মোৰ ফালে আহি আছিল। বৈচোন সুধি আহোঁগৈ। কি কৰিছ ইয়াত? আজিও চাগে কিবা কাম আছিল? নাই এনেই ৰৈ আছোঁ। আমি যাওঁ। যা। তাইৰ দৰেই তাইৰ হাঁহিটো বৰ ধুনীয়া আছিল। আৰু কিবা কাম থকাত মই মামাহঁতৰ ঘৰলৈ যাবলগীয়া হ'ল 1 মাহৰ কাৰণে থাকিবলৈ। তাৰপিছত কি হ'ল শুনা। তোৰ দাদাক আজিকালি নেদেখা হ'লো যে কিয়? নাজানো, কিন্তু গাঁৱতো নাই দেখা এইকেইদিন। ক'ৰবালৈ গ'ল নেকি? নাজানো, যাবও পাৰে। পিছে তই আৰু ইমানকে কিয় সুধি আছ বাৰু? এনেও আজিকালি নেদেখা হ'লো যে। বৈ সোনকালে যাওঁ আৰু ঘৰলৈ গৈ কল কৰিবি। অ'কে। আৰু এনেকৈয়ে 2 মাহ পাৰ হৈ গ'ল। মই এমাহৰ বাবে আহিছিলোঁ, কিন্তু কিছুমান কামৰ বাবে মই 2 মাহ থাকিবলগীয়া হ'ল আৰু সদায় তাইৰ কথা ভাবি ৰাতি পাৰ কৰাইছিলোঁ। সাগর নীলা গভীর সপোন তোমার দুচকুত। আৰু এদিন সকলো কাম এৰি ঘৰলৈ আহিবলৈ ওলালোঁ। মনত বহুত ফূৰ্তি আৰু বহুত হেঁপাহ লৈ বাছত উঠিলোঁ। তাৰ পাছত ঘৰলৈ আহি পিছদিনা তাইৰ কলেজলৈ গ'লোঁ আৰু তাই মোক দেখিলে। সেইটো তোৰ জিতেন দা নহয়নে বাৰু? বৈচোন যাওঁ। ইমান দিন ক'ত আছিলি বাৰু? মামাহঁতৰ ঘৰত আছিলোঁ, কালি আহিছোঁহে। আৰু ইয়ালৈ যে কিবা কাম আছিল নেকি? নাই এনেই এপাক আহিলোঁ আৰু। কিয়, আহিব নাপায় নেকি? নহয় মানে, মই জানো তই কিয় আহ। হ'ব দে। হ'ব, মই যাওঁ। যা। ইপ্সিতা, যাবা দেই। হ'ব। ইপিষ্টা, শুনচোন। ক। জিতেনিয়ালৈ কিয় আহে জাননে?
কিয়? সি তোক বহুত ভাল পায় সেইকাৰণে। কি সঁচাকৈ? ময়ো কথাটো জানো বাৰু। কি কেনেকে? সিয়ে মোক ৰৈ ৰৈ দোকানৰ পৰা চাই থাকে। মানে তৰুল্লা। সেই এজনী বল বল সোনকালে। আৰু পাছদিনাখন ৰাতিপুৱা মই ভাবিলোঁ আজি তাইক মোৰ মনৰ কথা কৈয়ে দিম। আৰু মই কলেজলৈ গ'লোঁ, তাইও আহিল। ঐ ইপ্সিতা, শুনাচোন। কি কোৱা? প্ৰিয়া, তই জানা প্লিজ। হ'ব দে, পাত। মই কেনেকৈ কওঁ, ক'ৰ পৰা কওঁ, একো ভাবিয়ে তত পোৱা নাই। বাট এটা কথা কওঁ শুনা, মই মানে তোমাক বহুত ভাল পাওঁ। ঐ কি হ'ল, কিবা ক'বা নে মন মাৰি ৰৈ থাকিবা? শুনা, ময়ো তোমাক ভাল পাই পেলাইছোঁ। কি সঁচাকৈ? আই ৰিয়েলি লাভ ইউ জিতেন। দুচকুতে কিনো যাদু আছে, মায়া মায়া হৈ হাইৰে। আৰু এনেকৈ আমাৰ প্ৰেম আৰম্ভ হৈছিল। আজি ভগৱানৰ কৃপাত, আপোনালোকৰ আশীৰ্বাদত 2 বছৰ অতিক্ৰম কৰিলে। যদি লাভ ষ্টৰীটো শুনি ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত গৈ আপোনাৰ মতামতটো জনাব বুলি আশা কৰিলোঁ। সপোন সপোন লাগি থকা তোমাৰে মিঠা হাঁহি, তোমাৰে হেঁপাহৰ মৰমতে মন দিলে নহয়।